বন্ধুসকল এতিয়া আমি সেই প্লেচটোৰ মাজতে বহি আছোঁ মানে এনেকুৱা ভয়ংকৰ প্লেচ আৰু মানে ভাই কিবা হ'ল নেকি কিয় শব্দ ভাই অ' ভাই কি হ'ল কিবা এটা চাউণ্ড আহিছে এইপিনে তোমাৰ শুনা পাইছা নেকি এইপিনে কিবা এটা চাউণ্ড আহিছে ওচৰতে মইতো শুনা পোৱা নাই মই সিফালে আছিলোঁ নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলে আপোনালোকে চাই আছে দি গাঁৱলীয়া ল'ৰা আৰু চাই যাওক মৰম দি যাওক আপোনালোকে আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো আৰু মেইন তো আমি আজি গৈ আছোঁ এঠাইত মানে এটা ভয়ংকৰ বুলি ক'ব লাগিব এঠাইত গৈ আছোঁ তো আমাৰ ছাবস্ক্ৰাইবাৰ কেইটামানে ফোন কৰিছিলে তাত যাব দিছে তো কিহৰ কাৰণে যাওঁ এতিয়া নকওঁ কথাটো তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেৰি নকৰোঁ আমি যোনটো ভয়ংকৰ ঠাইলৈ যাম বুলি কৈছিলোঁ এতিয়া যাবলৈ যাত্ৰা কৰিছোঁ চ' প্লিজ আশীৰ্বাদ কৰিব মানে আপোনালোকৰ ছাপোৰ্ট থাকিলে আমি যাবলৈ পাৰিম সেই ঠাইলৈ মানে অকণমান ভয়ংকৰ আছে ঠাইডোখৰ তো আপোনালোকৰ আশীৰ্বাদত আহিছোঁ তো এইপিনে এটা মন্দিৰ আছে মন্দিৰটোত সেৱা কৰি পেলাই যাওঁ ভাই অকণমান দেখুৱাই দিয়া মন্দিৰটো এইপিনে এইটো মন্দিৰ হয় যিহেতু ভয়ংকৰ ঠাইলৈ গৈ আছোঁ তো অকণমান প্ৰাৰ্থনা কৰি যাওঁ চ' বন্ধুসকল ফাইনেলি আহি পালোহি আমি যোনটো প্লেচত অহা কথা আছিল উঠনি হয়তো আপোনালোকে থাম্বনেইল দেখি গম পাইছে আমি আজি কি টপিকৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ তো আজি মানে এটা ডেঞ্জাৰ প্লেচলৈ আহিছোঁ তো ভিডিঅ'টো হৰৰ ওপৰত হ'ব তো ভিডিঅ'টো মানে বহুত এটা ভয়ংকৰ ভিডিঅ' হ'ব ভাই কিবা ক'বা মানে বন্ধুসকল আগতে আমি যিকেইটা হৰৰ কণ্টেণ্টৰ ওপৰত ভিডিঅ' কৰিছিলোঁ সেইকেইটাৰ ভিত্তিতে মানে আমি আজি পুনৰ এটা নতুন ভিডিঅ' আনিছোঁ মানে বহু দিনৰ পৰা আমাৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ মানে বাৰে বাৰে আমাৰ কৈ আছিলে হৰৰ ওপৰত এটা ভিডিঅ' লৈ আনা হৰৰ ওপৰত এটা ভিডিঅ' লৈ আনা চ' ফাইনেলি আজি আমি আহিছোঁ এটা নতুন ভিডিঅ' লৈ চ' ভিডিঅ'টো একদম মানে পূৰা ভয়ংকৰ হ'ব যদি সৰু সৰু বাচ্ছাবিলাকে চাই আছে প্লিজ অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো একদম নাচাবা মানে আগতে যিকেইটা কৰিছিলোঁ সেইটা যথেষ্ট ভয়ানক আৰু বুকু মানে কঁপি যোৱা এইবাৰ মানে তাতকৈ বেছি ভয়ানক আৰু মানে কি বাপেক বুলি ক'ব লাগিব সেইকেইটাতকৈ মানে পূৰা এটা ভয়ংকৰ প্লেচ তো ভিডিঅ'টো একদম শেষলৈকে চাওক স্কিপ নকৰাকৈ আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো একদম কৰি দিব নিজৰ বুলি আৰু এনেকুৱা ভিডিঅ' পাই থাকিব নতুন নতুন পূৰা ভাল লগা তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক অ' মাই গড কি বুলি ক'ম বে চ' গাইজ এইটো হ'ল তাৰ গেটটো এতিয়া আমি ভিতৰত যাব লাগিব মানে একদম ভয়ংকৰ কি বুলি ক'ম বে এইটো এটা ইণ্ডাষ্ট্ৰি আছিল 30 বছৰ আগতে মানে বন্ধ হৈ গ'ল তেতিয়াৰ পৰা আজিলৈকে টোটেলি বন্ধ হৈ আছে তো এই ইণ্ডাষ্ট্ৰিৰ দিনতে মানুহ আহিব নাই এইফালে আশে পাশে জেগাখিনি মানে 500-600 মিটাৰ মান আৱৰি আছে মানে 4-5 বিঘন মাটি মানে আবদ্ধ হৈ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি বম ডাঙৰ ইণ্ডাষ্ট্ৰি মেইনলি এইটো অফিচ আছিলে এইটো চাওক
এইটো ভাঙি গ'ল নেকি বে হয় ভঙা গ'ল ন এই অফিচটোৰ ভিতৰত নোসোমাওঁ যিহেতু মানে আমি বেলেগ ঠাইত আহিছোঁ ন তো ভয় লাগিব তো নোসোমাওঁ আপোনালোকক বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো জংঘল তো বন্ধুসকল আপোনালোকৰ অফিচটো দেখুৱালোঁ চ' অফিচটো কেনেকুৱা ভয়ানক ভিতৰত সোমাম বুলি ভাবিছিলোঁ ভয় লাগিছে ভিতৰত সোমাবলৈ বাৰাণ্ডাতে খাৰা হৈ আছোঁ এতিয়া বাকীখিনি দেখুৱাবলৈ আছে য'ত তলানা আছে গোটেই গ্লাছ ভাগি ৱাল চাল ভাগি মানে জহি খহি একেবাৰে অৱস্থা নাই বুকুখন ধপধপে আছে কি হ'ব নাজানো আৰু কি চিটুৱেশ্যনৰ সন্মুখীন হ'ম ক'ব নোৱাৰোঁ আপুনি আৰু মই আৰু কেমেৰাটোৱে জানে আৰু সাক্ষী একমাত্ৰ এই কেমেৰাটোৱে আৰু আজি কেমেৰাটোৱে মানে সিদ্ধান্ত কৰিব যে আমি আজি কি কৰিম কি নকৰিম ভাই চ' মানে অফিচটোৰ ওচৰলৈ আহোঁতে এনেকুৱা জংঘল চ' একদম পূৰা ভয় লাগি গ'ল মোৰ অফিচটো এনেকুৱা জংঘলত আছে নেকি তো একদম অফিচটো চাওক গোটেই দৰ্জা এনেকৈ চাওক পূৰা ভাঙা হৈ আছে মানে এনেকুৱা ভিতৰত সোমাব ভয় লাগিছে গোটেই তলামান হৈছে এইবিলাক চাওক চ' ইজ মষ্ট ডেঞ্জাৰাছ প্লেচ বন্ধুসকল এতিয়া আমি আছোঁ অফিচটোৰ ওচৰত আৰু জংঘলৰ মাজত একদম পূৰা ভয়ানক আৰু গোটেই ৰাউণ্ডটো মানে এনেকুৱা বহল মানে ৰাউণ্ডটো মানে ঘূৰাটো মানে অসম্ভৱ মই আপোনালোকক চেলেঞ্জ দি ক'ব পাৰোঁ আপোনালোকৰ দম নাই আপোনালোকে ইয়াত অকলে আহিবলৈ তো আমি তিনিজনে এইকাৰণে আহিছোঁ যে তিনিজনে মানে ইজনে সিজনক সাহসত আজি আপোনালোকক ভিডিঅ'টো বনাই পেলাই কমপ্লিট কৰি দিম বুলি ভাবিয়ে আমি আহিছোঁ তো অকলশৰে আহিবলৈ মা বাপ কাৰো সাধ্য নাই মই 1,00,000% মই জ্ঞান দি ক'ব পাৰোঁ তো চাওক গোটেই জংঘল চাওক আমি এতিয়া আছোঁ গোটেই জংঘলৰ মাজত এইপিনে গোটেই জংঘল চ' মানে যাবলৈ মানে এনেকুৱা লাগি আছে মানে যাব নোৱাৰে আগবাঢ়িব নোৱাৰি তো বলক Oh my god গাত চাওক বে গাত চাওক এইটো খিৰিকী হয় এইটো খিৰিকী বুলি ক'ব পাৰি মানে চাওক চ' ভিতৰত কেনেকুৱা নাজানো বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কেৱল আপোনালোকৰ কাৰণে বন্ধুসকল এতিয়া আমি সেই প্লেচটোৰ মাজতে বহি আছোঁ মানে এনেকুৱা ভয়ংকৰ প্লেচ কিবা এটা চাউণ্ড আহিছে তোমাক শুনা পাইছে নেকি মানে কিবা এটা চাউণ্ড আহিছে ওচৰত মইতো শুনা পোৱা নাই মই সিফালে আছোঁ কি হ'ল ভাই কিবা হ'ল নেকি এই সেইপিনে নাযাবা বে অকলে নাযাবা এইপিনে হা কিবা বহুত বেছি কষ্ট পালে নেকি আমি দৌৰি অহাৰ বাবে দি ভাই ভৰিত অলপমান কষ্ট পালে ভাই কিবা হ'ল নেকি ইয়াত আৰু বেছি সময় থাকিব নোৱাৰে বহুত ৰিস্ক মা কৈছোঁ মোক বুকু বিষাই গৈছে বহুত ধপধপাবলৈ ধৰিছে বন্ধুসকল জংঘলৰ মাজত আছোঁ চাওক জংঘলৰ মাজে মাজে যাব লাগিব এইপিনে যে লাইট কিবা কিনি দেখিছে এইপিনে মানে এইটো মেইন ৰোড হয় মেইন ৰোড মানে অকণমান আহিলে এইপিনে এখন পায় আৰু তো আমি এতিয়া গোটেই জংঘলৰ মাজত এতিয়া যাম এতিয়া তো আহক কি প্লেচ ফটাফট
লাইট জংঘলৰ পৰা মুকলি তেতিয়া আৰু ইয়াত থাকিব নোৱাৰি আৰু ডাইৰেক্ট আৰু ঘৰ ৰাওনা যাওঁ গড ফাইনেলি সেই ভিলেজটোৰ পৰা ওলাই আহিলোঁ তো এতিয়া যথেষ্ট নিশা হ'ল মানে 11:30 বাজিল নেকি 11:30 ভাই চাওঁচোন কেইটা বাজিল 11:22 11:22 বাজিছে চাই লওক 11:22 পূৰা ৰাতি হৈছে যথেষ্ট নিশা পূৰা ভয় লাগিছে কেৱল আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ ইমান দূৰ এতিয়া আমি যাব লাগিব 7 কিলোমিটাৰ চাইকেল লৈ যাব লাগিব এতিয়া আকৌ মানে আমি যেতিয়া তাত আছিলোঁ ন ভাই তো মানে বুকু কপি গৈছে এনেকুৱা এটা চিটুৱেশ্যন হৈ গ'ল কেনেকৈ ক'ম আপোনালোকক ভাই আৰু ওথনি কিবা এটা শব্দ আহিছিলে বিকট শব্দ আহিছিলে আমি যোনটো শব্দ শুনি আমি দৌৰি আহিছিলোঁ সেই শব্দটোৰ বিষয়ে কৈছোঁ শুনক মানে কি যিহেতু মানে অফিচটো পূৰা বহুত পুৰণি মানে ওপৰত মানে ৱালত মানে কি পাথৰবিলাক মানে অকণমান ঢিলা হৈ আছিলে তাৰ ওপৰৰ পৰা মানে পৰি গৈছিলে ত' আমি চোৱা নাছিলোঁ ঘপকৈ শব্দটো শুনি ঘপকৈ দৌৰি আহিছিলোঁ চ' মানে পাথৰটো মানে ওপৰৰ পৰা পৰিছিলে ভয়ংকৰ প্লেচ মানে আৰু আমাৰ এই ভিডিঅ'টো বনোৱা লক্ষ্য উদ্দেশ্য এইটোৱে যে আমি প্ৰকৃততে বহুত আছেনে নাই আমি সেইটো বিষয়ে আমি আপোনালোকক জনাবলৈ অহা নাই যিহেতু এইখন পৃথিৱীত এটা পজিটিভ বস্তু থাকিলে নিগেটিভ বস্তুও থাকে হয় নাই যদি ভগৱান আছে তেনেহ'লে অসুৰো আছে দানৱো আছে ভাল থাকিলে বেয়া থাকিব হয় ভাল থাকিলে বেয়া সেইটো থাকিব তো আমাৰ চেনেলটোত মানে বেলেগক যেনেকৈ মৰম দিছে আমাকো মৰম দি যাওক আমি এইটোৱে বিচাৰোঁ আৰু এশ বেছি বেলেগক যেনেকৈ মৰম দিছে আমাকো মৰম দি যাওক আমাৰ চেনেলটো গাঁৱলীয়া ল'ৰা অকণমান আগবাঢ়ি যাবলৈ চেষ্টা মানে কি সহযোগ কৰক আপোনালোকে এনেকুৱা ভিডিঅ' ইয়াতকৈ আৰু ভাল ভিডিঅ' আনিবলৈ আমি চেষ্টা কৰিম পূৰা একদম কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তো নিজৰ বুলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইছ ভাই के लिए बनता ही है ना ইমান ৰিস্ক লৈছোঁ আৰু इतनी रिस्क लेने के बाद अगर लाइक कमेंट नहीं मिले तो बहुत बुरी लगता है ना উঠনি কিমান ভয় লাগিছে এতিয়া পূৰা মানে অকণমান ধৰি লওক এতিয়া ওচৰত মানে ঘৰ আছে ন ত' এতিয়া মই সাহসটো পাইছোঁ ওচৰ মানুহটো একদম পূৰা ফিল্ডটো বেলেগ আহিছে এতিয়া আৰু চাইকেল লৈ যাব লাগিব সেইটো মোৰ পূৰা দুখ লাগিছে পূৰা 7 কিলোমিটাৰ চাইকেল লৈ আহিছিলোঁ মানে পূৰা সেই দিশত এতিয়াও যাব লাগিব পূৰা দুখত অনলি ফৰ আপোনালোকৰ বাবে দেই নাপাহৰিব কিন্তু বেছি দেৰি নকৰোঁ আৰু আজিলৈ টাটা বাই বাই মানে নতুন যদি ছাবস্ক্ৰাইবটো কৰি দিব একদম নিজৰ বুলি বাই বাই লাভ ইউ